ভবা কথা নহয় সিদি বাটত আছে কণা বিধি। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধ্ৰুৱ জ্যোতিষ ব্লগ। আশা কৰোঁ সকলোৰে ভাল। আচলতে এইটো কথা মোৰ কোৱাৰ কাৰণ হ'ল ৰাতিপুৱাৰ পৰা মই ভাবি আছিলোঁ যে ব্লগ কৰিম বাট এনেকুৱা প্ৰব্লেম, যিটো বৰষুণ ওলাব নোৱাৰিলোঁ। তো সেইকাৰণে কৈছোঁ যে ভবা কথা নহয় সিধি বাটত আছে কণা বিধি ৰহে। ৰাজবাৰী আছে অভয়পুৰীত। তো ৰাজবাৰী কেনেকৈ হ'ল, কিয় হ'ল, অভয়পুৰী কেনেকৈ হ'ল, চ' গোটেইখিনি কভাৰ কৰিম বুলি ভাবিছিলোঁ আজি ৰাতিপুৱাই, বাট নহ'ল। তো এতিয়া বলক এতিয়া যাওঁ, অন্তৰংগ যাব মোৰ লগত। তো মই যাম, তো বলক। ৰামৰাজাৰ ঘৰ এই পালোঁ, অন্তৰংগহঁতৰ ঘৰ, তাক মাতি লওঁ। যোনজনী অন্তৰংগ আহিলে, এতিয়া সি আৰু মই যাম অভয়পুৰীৰ কাহিনী ক'বলৈ। বাই বাই যোনজনী। তো অন্তৰংগ আৰু মই ওলালোঁ, সি বাইক চলাই আছে, মই ব্লগ কৰি আছোঁ। এই আমি আহি পালোঁ কলেজৰ আগত। এইখন হৈছে অভয়পুৰীৰ মহাবিদ্যালয়, অভয়পুৰী কলেজ। এইটো আমাৰ চিলাৰায় মূৰ্তি, একদম কলেজ মাজমজিয়াত। এই চিলাৰাৰ লগত অভয়পুৰীৰ বহুত ইতিহাস আছে। আৰু এইখন হৈছে অভয়শ্বৰী উচ্চতৰ মাধ্যমিক আৰু মুখী বিদ্যালয়। আমাৰে স্কুল এইখন আচলতে, আমিয়ে পঢ়ি ইয়াতে ডাঙৰ হোৱা। তো এই অভয়শ্বৰী যোনখন স্কুলখনৰ নাম কেনেকৈ হ'ল মই আপোনালোকক কৈ আছোঁ। তো বলক, থাকক মোৰ লগত, বলক কৈ আছোঁ। এইটো হৈছে আমাৰ ৰাজপুখুৰী ইপিনে, আৰু ঠিক তাৰ অপজিটত আছে ইপিনে আমাৰ ৰাজবাৰী, অভয়পুৰীৰ ৰাজবাৰী। এইটো হৈছে আমাৰ ৰজাৰ পুখুৰী। চাই লওক। তো আমি আহি পালোঁ ৰজাৰ পুখুৰীত, আৰু মুখত মাস্ক লগাই লৈছোঁ কাৰণ পাব্লিক প্লেচ হয়। এতিয়া আপোনালোকক ক'ম অভয়পুৰী কেনেকৈ হ'ল, অভয়পুৰীৰ কাহিনীটো কি আচলতে, অভয়পুৰীৰ নামটো কেনেকৈ হ'ল, চবখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিম যিমানখিনি আমি জানো। ই বেছি ভালকৈ জানে, পঢ়াকো ল'ৰা। তো এটা জেগাত বাছি লওঁ, বহি লওঁ, তাত কৈ আছোঁ। আৰু ইপিনে চাওঁ এইটো ৰজাৰ পুখুৰী। শুনামতে ৰজা বোলে গা পা ধোৱাৰ কাৰণে এইটো বনাইছিলে, নাজানো ৰজা মানুহ কৰিছিলে, জাগা আছিল তেতিয়া, জাগাৰ অভাৱ নাছিল, তো কৰিছিলে আৰু উপায় নাই। ব'লক আপোনালোক কৈ আছোঁ। তো এতিয়া কাহিনীখিনি অন্তৰংগ ক'ব। সকলোকে এতিয়া মানে কি, অভয়পুৰীৰ ইতিহাস বুলি ক'লে আমি অলপ আগলৈকে যাব লাগিব, কাৰণ অভয়পুৰীৰ ইতিহাস ইমান পুৰণা নহয়। আমাৰ চহৰখন মোটামুটি 1897 কাহিনী আছে। আচলতে একদম আমি ফ্লেশ্ববেকত যাওঁ। আমি ক'লোঁ তেতিয়া চিলাৰায়ৰ মূৰ্তিৰ লগত আমাৰ কাহিনী আছে, দেখাইছোঁ ল'বলৈ আহোঁতে। আচলতে আমাৰ চিলাৰায়ৰ মূৰ্তিটো কিয়, নৰনাৰায়ণ আৰু চিলাৰায়ৰ মানে যেতিয়ালৈকে জীয়াই আছিল তেতিয়ালৈকে কোচবিহাৰ এখন ৰাজ্য আছিল। তাৰপিছত যেতিয়া নৰনাৰায়ণৰ আমাৰ মৃত্যু হ'ল, তাৰপিছত তেতিয়া আমাৰ তেওঁৰ চিলাৰায়ৰ পুতেকক কোচ হাজোৰ ৰাজ্যখিনি দি গৈছিলে, যাতে ককায়েক ভাগৰ মাজত কাজিয়া নালাগে, আৰু তেখেতৰ পুতেকক লক্ষ্মীনাৰায়ণক দি গৈছিল কোচবিহাৰ ৰাজ্য। কোচ হাজোৰ ৰাজ্যৰ তাৰপিছত তেনেকৈ ৰজা আহি পৰীক্ষিত নাৰায়ণৰ পিছত মোটামুটি 4-5 নম্বৰ ৰজা আছিল আমাৰ চন্দ্ৰনাৰায়ণ। 1671 চন। আমাৰ এই চনটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ, কাৰণ শৰাইঘাটৰ যুদ্ধ যিটো হৈছিল আমাৰ, সেইখিনি সময়ত তেওঁ আহি বিজনীত আমাৰ মানে তেওঁ কোচ হাজোৰ ৰাজ্যৰ ৰাজধানী পাতিছিল। আৰু সেই ৰাজধানী পতাৰ পিছত কি হ'ল, যেতিয়া সেইখন আছিল আমাৰ প্ৰথম ৰাজধানী, তাৰপিছত মোটামুটি এখন ৰাজধানী হ'ল পাতিলে ডিমৰীয়া বুলি। এতিয়া সেইখিনি জেগাক আমৰতলা বুলি কয় চাগে, এইখিনি অলপ দূৰত, অভয়পুৰীৰ পৰা অকণমান দূৰত। আৰু তাৰপিছত 1897 গম পাই চাগে, এটা ডাঙৰ ভূমিকম্প হৈছিল। এই ভূমিকম্পত মানে সম্পূৰ্ণ ডিমৰীয়া চহৰখন ভাঙি, মানে ৰজাৰ যিবিলাক আছিল সকলো ভাঙি গ'ল। তেতিয়া আমাৰ অভয়পুৰীৰ ৰজা, আমাৰ অভয়পুৰীৰ ক'ব গ'লে সকলোতকৈ গুৰুত্বপূৰ্ণ মানুহ ৰাণী অভয়াশ্বৰী, তেখেতে ডিমৰীয়াৰ পৰা ৰাজধানীখন অভয়পুৰীলৈকে আনিছিল। আৰু অভয়পুৰী চহৰখন মানে তেতিয়া নাছিলে, তেতিয়া দেওহাটী যিখিনি এতিয়া জেগা আছে দেওহাটী বুলি, সেই দেওহাটী জেগাখিনিকে অলপমান বনাই মেলি তেওঁ, আৰু আমাৰ ইয়াতে মানে ধাৰণা এটা আছে যে অভয়পুৰী চহৰখনৰ নামটো অভয়াশ্বৰীৰ পৰা হয়, কিন্তু আচলতে এইটো অভয়াশ্বৰীৰ পৰা নহয়। ৰাণী অভয়াৰ যিটো কুলদেৱী আছিল, ৰাণী অভয়া মাতা, এই অভয়া মাতাৰ পৰা আমাৰ ঠাইখনৰ নাম অভয়পুৰী হ'ল। আৰু তাৰপিছত যিখন আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল দেখুৱালে, সেইখন ক'বলৈ গ'লে আমাৰ লোৱাৰ আছামৰ প্ৰথম, ওৱান অফ দ্য ফাৰ্ষ্ট স্কুল
মানে ফৰ আপ টু 10 লেভেল এখন ৰাণীয়ে সম্পূৰ্ণ নিজৰ খৰচত বনোৱা এখন 1904 চনত কটন কলেজৰ মাত্ৰ 3 বছৰ পিছত গতিকে সেই হিচাপত তেতিয়া ৰাণী কিন্তু নিজে অশিক্ষিতা আছিলে ৰাণী আছিল তেখেতৰ আচল নাম আছিল সবিতা দেৱী তেওঁ তিলাপাৰা বুলি জেগা এটা আছে আমাৰ দেওহাটীৰ ওচৰত তিলাপাৰা সেই তিলাপাৰাত তেওঁ এদিন গা ধুই থাকোঁতে মাছ মাৰি আছিলে তাৰপিছত তেতিয়া আমাৰ ৰজা কুমুদ নাৰায়ণ তেওঁ আছিল বিজনী ৰাজ্যৰ 9 নম্বৰ ৰজা তেওঁ মানে ৰাণীক দেখিলে আৰু ৰাণীক দেখি তো ভুল গ'ল আৰু তাৰপিছত তেখেতৰ দ্বিতীয়গৰাকী ৰাণী প্ৰথমগৰাকী আছিল সিদ্ধেশ্বৰী দ্বিতীয়গৰাকী অভয়েশ্বৰী ৰাণী আছিল তাৰপিছত ৰজাৰ মৃত্যু হোৱাৰ পিছত ৰাণীয়ে আমাৰ অভয়াপুৰীৰ শাসনভাৰ সামৰি লয় আৰু যিটো ৰাজভৱন দেখুৱাইছিলোঁ এতিয়াও ৰাণী অভয়াৰ তাতে বংশধৰ আছে আচলতে ৰাণী অভয়া মানে তেখেতৰ সন্তান নিজা নাছিলে কিন্তু তেওঁ এগৰাকীক তেওঁ এডপ্ট কৰি লৈছিলে তেওঁৰ নামেৰে আমাৰ অভয়াপুৰীৰ প্ৰথমখন গাৰ্লছ স্কুল যোগেন্দ্ৰ নাৰায়ণ দেৱ তেখেতৰ নামেৰে আমাৰ প্ৰথমখন গাৰ্লছ স্কুল আছে আৰু চাব গ'লে আমাৰ অভয়াপুৰীখনে যিখিনি বস্তু আছে গোটেইখিনি আমি ৰাণী অভয়াৰ লগতেই আমি বস্তুটো কৰিব লাগিব কাৰণ যিখিনি সময়ত গোটেই অসমে এতিয়া বানত জুৰুলা হৈ আছে সেই সময়ত অভয়াপুৰীত আজিলৈকে আমি জন্ম হোৱাৰ পৰা বা আমাৰ যিমান মানুহ আহিছে সেই মানুহে আজিলৈকে অভয়াপুৰীত বানৰ সমস্যাত ভোগা নাই অভয়াপুৰী এখন ৰাণীয়ে মানে তেতিয়া ইমান ভালকৈ প্লেনিং কৰি বনোৱা আৰু আমাৰ অভয়াশ্বৰী মানে চাবলৈ গ'লে অসমখন মানে আমাৰ সদায় ভাৱ এটা হয় যে অসমখন অকল আহোমৰে তলত আছে কিন্তু আমাৰ ইপিনে মানে কেতিয়াও আহোমৰ একো নাছিলেই ডাইৰেক্টলি ক'ব গ'লে আমাৰ মেইন যিটো কোচ ৰাজ্যৰ অন্তৰ্গত আছিলোঁ আৰু শৰাইঘাট যুদ্ধত আমি আহোমৰ পিনে নাছিলোঁ আমাৰ ঠাইখন আহোমৰ পিনে নাছিল শৰাইঘাট যুদ্ধত আমাৰ যিজন ৰজা ৰামসিংহ অম্বৰৰ ৰজা ৰামসিংহ তেখেতে আহোঁতে আমাৰ যিগৰাকী ইয়াতে চন্দ্ৰনাৰায়ণ মই যে কৈছিলোঁ বিজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক তেওঁ 1671 চনত দিছিল তেওঁৰ সহযোগত অভয়াপুৰীত ৰামসিংহ এটা গড় বনাইছিলে সেই গড়টো ৰামসিংহৰ গড় ৰামৰাজাৰ গড় বুলি কয় অলপমান দেখাইছিলোঁ মই ভালকৈ দেখাম সেইখিনি প্ৰাইভেট প্ৰপাৰ্টি নহ'লে আমি নিশ্চয় ভালকৈ দেখুৱালো হয় সেইখিনি মানে পুৰা এই ৰামসিংহৰ দিনৰে ৰাজবাৰীটো প্ৰাইভেট প্ৰপাৰ্টি ৰাজবাৰী এতিয়া প্ৰাইভেট প্ৰপাৰ্টি আগতে ইমান ডিটেইলছত দেখাব নোৱাৰি যিখিনি আমি গৈছিলোঁ ভিতৰত আমি ৰজাৰ ঘৰ দেখিছিলোঁ কাঠেৰে বনোৱা তেতিয়াই বনাইছিলে ৰাণীয়ে সম্পূৰ্ণ তেখেতৰ পাঠ্যপুথিৰ জ্ঞান নাথাকিব পাৰে কিন্তু তেখেতৰ ব্যৱহাৰিক জ্ঞান বহুত বেছি আছিল তেখেতে তেতিয়াৰ দিনতে যিটো কাঠৰ এটা দুমহলীয়া ঘৰ বনাইছিলে তো এতিয়াও ভিতৰত আছে সেইখিনি বস্তু কাঠ এডাল পৰ্যন্ত আজিলৈকে ঘূণে খোৱা নাই সেইবিলাক মানে ৰজাৰ দিনৰে বিশিষ্টতা কম নে আজিকালিৰ আমাৰ চিভিল ইঞ্জিনিয়াৰৰে বিফলতা কম কিন্তু ৰাজবাৰী বুলি ক'লে সেইখিনিয়ে জেগা আৰু এই ৰজাৰ মানে যিটো ৰাজবাৰী আমি য'ত বহি আছোঁ এই ঠাইখিনিৰো মানে কেনেকুৱা ইয়াতে কয় পানীৰ উৎস হিচাপে 7টা কুঁৱা আছে পানীৰ তলত আৰু কুঁৱাটোত মানে পুখুৰীটো দেখিবলৈ ইমান ডাঙৰ নহ'লেও কিন্তু যেতিয়া আপুনি মানে নামি চাব পানী কুঁৱাটো বহুত দ ইয়াতে যিখিনি আছে চহৰৰ মাজত এনেকুৱা এটা ঠাই তেতিয়াই ৰাণীয়ে ভাবি থৈ যোৱা ঠাই সেইটো মানে এটা দূৰদৰ্শিতা মানে ক'ব লাগিব আৰু এইটো এইপিনে ওচৰতে আমাৰ ৰজাৰ ঘৰ তাৰ ওচৰতে আমাৰ যিখন স্কুল দেখুৱালোঁ সেইখন এইটো ৰজাৰ পুখুৰী আৰু ৰাণীয়ে বনাই থোৱা 2টা মন্দিৰো আছে এতিয়াও দুৰ্গা মন্দিৰ এটা আছে এটা মনসা মন্দিৰ আৰু এটা কুলদেৱী অভয়া যিটো সেইখিনি মন্দিৰ আছে আচলতে যোগেন্দ্ৰ নাৰায়ণ যিজন ৰজা আছিলে তেওঁৰ নামেৰে আচলতে গাৰ্লছ স্কুল আছে আৰু যিজনী ৰাণী আছিলে তেওঁৰ নামেৰে অভয়াশ্বৰী বয়জ মানে ল'ৰা সেইখন অকল ল'ৰা আৰু ইয়াতে মানে এটা কথা ক'বলৈ পাহৰিলোঁ এই চহৰখন অভয়াপুৰী আপুনি যদি চাৰ্চ মাৰে নেটত আপুনি এটা নাম পাব দেৱদাৰু নগৰী এই দেৱদাৰু নগৰী গোটেই বস্তুটো আপোনালোক অকল ৰাণী অভয়াৰ কনচেপ্ট বুলি ক'ব লাগিব তেখেতে তেতিয়া ৰাস্তাৰ 2 কাষে যিটো এতিয়া ষ্টেট হাইৱে এইটো বৰপেটাৰ পৰা গুৱাহাটীলৈকে যায় সেইখন অভয়াপুৰীৰ মাজেদি গৈছে এই গোটেই ৰাস্তাটোৰ 2 পিনেৰে ৰাণী তেতিয়াই শ দেৱদাৰু গছ লগাইছিল এই ষ্টেট হাইৱেটো বনোৱাৰ কাৰণে লাভ হৈছে নোহোৱা নহয় কিন্তু মানে আমাৰ এই গছ গছনিবিলাক বহুত কটা গ'ল মানে আগতে অভয়াপুৰীখন আহিলে মানে আপুনি গোটেই সকলো পিনে অকল দেৱদাৰু দেখা পাব আপুনি বিশ্বাস নকৰিব যে দেৱদাৰু গছ ইমান ডাঙৰ হয় আৰু মানে অভয়াপুৰী আৰু আন এটা নামেই হৈছে দেৱদাৰু নগৰী আমি এনে আমাৰ কটন কলেজক জানো আমি দেৱদাৰু নগৰী কিন্তু আচলতে দেৱদাৰু নগৰী আমাৰ অভয়াপুৰীখনে আছিলে মানে ইতিহাস বুলি ক'লে এইখিনিয়ে কিন্তু অভয়াপুৰী আমি আমাৰ ঠাইখনৰ বিষয়ে যিমান পাৰোঁ আপোনালোকক আৰু জনাবলৈ চেষ্টা কৰি থাকিম কাৰণ অভয়াপুৰীখনৰ বস্তুখিনি এদিন এটা ভিডিঅ'ত শেষ কৰিব পৰা বস্তু নহয় আচলতে আপোনালোকক গোটেইখিনি বস্তু লাহে লাহে আমি ইয়াৰ দ্বাৰা দেখাই থাকিম থুলমূলকৈ দিব চেষ্টা কৰিছোঁ কিন্তু ইমান একুৰেট নহ'ব পাৰে কিছু ক্ষেত্ৰত তো সেইকাৰণে বেয়া নাপাব আৰু যদি ভুল হৈছে সেইটো কাৰণে দেখুৱাই দিব কমেণ্ট বক্সত কিন্তু আপোনালোকে দেখা পালে আপোনালোকে জানিলে কাহিনীটো ৰাজাৰ আচলতে অভয়পুৰীখন কেনেকৈ হ'ল কিয় হ'ল অভয়পুৰীত ৰাজবাৰী কিয় আছে কাৰণ ৰাজবাৰী চবতে নাই অভয়পুৰীত কিয় আছে তো যিমান পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আমি অন্তৰংগ আৰু মই সি বেছি ভালকৈ জানে
তো আমিতো দুজনে চেষ্টা কৰিলোঁ যিখিনি পাৰোঁ বাকী এইখিনি তোমালোকক যে কৈছিলোঁ আচলতে অভয়পুৰীৰ দেৱদাৰু বৃহৎ বৃহৎ দেৱদাৰু আছিলে তাৰে এইডাল এডাল নমুনা এইডাল চাই লওক গুৰি চাওক নাই মানে গছডালৰ গুৰি চাওক আৰু ওপৰৰখিনি চাওক এইটো চাই লওক আচলতে কিমান বৃহৎ এইডাল দেৱদাৰু গছ আৰু এইপিনে আছে আমাৰ ভূপেন হাজৰিকাদেৱৰ মূৰ্তিটো আগফালৰ পৰা দেখাই দিওঁ অলপমান এইখিনি আপোনালোকে ইয়াতে চাব পাৰে লিখা আছে ভূপেন হাজৰিকাদেৱৰ এই প্ৰতিমূৰ্তিটো মৃত্যুৰ তৃতীয় বাৰ্ষিকীত আমাৰ ইয়াৰে এক্স মিনিষ্টাৰ প্ৰয়াত চন্দন চক্ৰ দেৱে বনাইছিলে এইটো মূৰ্তিটো আৰু তো আশা কৰোঁ আপোনালোকে কিছু কথা গম পালে আমাৰ অভয়াপুৰীৰ বিষয়ে আৰু অভয়াপুৰীৰ নামটো কেনেকৈ হ'ল কি হ'ল কৰিল হয় নেকি আপোনালোকে জানিলে অভয়াপুৰীৰ নামটো কেনেকৈ হ'ল অভয়াপুৰী কেনেকৈ হ'ল অভয়াপুৰী যিখিনি আমি জানো তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ তো আজি কাৰণে এইখিনিয়ে ৰাখোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু তলৰ কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো টিল দেন বাই বাই টেক কেয়াৰ তো এইখিনিতে মই এটা কথা এড কৰিব খুজিছোঁ যে যোৱাকালি ৰাতি মই এটা ভিডিঅ' দেখিলোঁ ফেচবুকত আৰু ভিডিঅ'টো ময়ো শ্বেয়াৰ কৰিছোঁ অলৰেডি ভিডিঅ'টো ভাইৰেল হৈ গৈছে যদি পচিবল হয় মই চাইডত ভিডিঅ'টো প্লে কৰাই দিম মানে আচলতে এইটো ভিডিঅ' ভূপালৰ হয় এজন মানুহে ষ্ট্ৰীট ডগ এটা মেবি ষ্ট্ৰীট ডগ হয় তো সেই ষ্ট্ৰীট ডগ এটাক ব্ৰিজৰ ওপৰৰ পৰা পুখুৰী নে নদী আচলতে গম নাপাওঁ তো সেই ব্ৰিজৰ ওপৰৰ পৰা কুকুৰটোক পানীত পেলাই দিছে আচলতে এইবোৰ কি মেণ্টেলিটিৰ মানুহ আচলতে গম নাপাওঁ তো মোৰ ফালৰ পৰা এইটোৱে কওঁ যে প্লিজ আপোনালোকে এনেকুৱা কাম নকৰিব কাৰণ সিহঁত অমাত প্ৰাণী সিহঁতৰো জীয়াই থকাৰ অধিকাৰ আছে যদি আপোনালোকে মৰম কৰিব নোৱাৰে তেনেহ'লে প্লিজ সিহঁতক হামো নকৰিব চ' এইখিনিয়ে মোৰ ক'ব লগা আছিলে আৰু ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আৰু স্পেচিয়েলি আজি মই থেংক ইউ দিব খুজিছোঁ অন্তৰংগক কাৰণ সি মোৰ লগত কৈছিলে সি বহুতখিনি কথা আপোনালোকক জনালে সেইকাৰণে অন্তৰংগ থেংক ইউ ভাই বিগ থেংক ইউ